ফ্ৰেণ্ডছ, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। কিয়নো আজিৰ খণ্ডটোত দেউতাকে আদিক গাৰ্গীৰ লগত বিয়া হ'বলৈ ক'ব আৰু তেতিয়া আদিয়ে মই এতিয়াই বিয়া নহওঁ আৰু গাৰ্গীৰ দৰে মদাকী ছোৱালী এজনীৰ লগত কেতিয়াও বিয়া নহওঁ, এয়া সম্ভৱ নহয় বুলি ক'ব। আৰু তেতিয়া দেউতাকে তোৰ বিয়া গাৰ্গীৰ লগতে হ'ব বুলি ক'ব আৰু তেতিয়া আদিয়ে এয়া কেতিয়াও সম্ভৱ নহয় বুলি কোৱা দেখিবলৈ পাব। ইফালে আকৌ আদিৰ মাক দেউতাকৰ ওচৰলৈ আহিব আৰু আদিয়ে বিয়া নাপাতো বুলি ক'লে নহয় তাতোকৈ ডাঙৰ কথা, আদিৰ এতিয়াই বিয়া হ'বলৈ মন নাই। গতিকে কথা আগবঢ়াব নালাগে বুলি ক'ব আৰু তেতিয়া দেউতাকে বিয়াটো হ'বই লাগিব। মই হাজৰিকাক কথা দিছো আৰু মই মোৰ কথা ৰাখিমেই বুলি ক'ব আৰু তেতিয়া মাকে আপুনি নিজৰ লাভৰ বাবে এনেকুৱা কৰিব ওলাইছে বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ অধীৰে দেউতাকক আদিক জোৰ কৰি বিয়া পাতি দিবলৈ মানা কৰিবলৈ যাবলৈ ওলাব আৰু তেতিয়া মন্দিৰাই যাবলৈ মানা কৰিব। আৰু দেউতাই তোমাক বেয়া পাব, মাক দেউতাকে কেতিয়াও বেয়া চিন্তা নকৰে বুলি ক'ব। এতিয়া বাৰু অধীৰে মন্দিৰৰ কথা শুনিবলৈ বাধ্য হ'ব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডটোত। আপোনালোকে বকুল ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।